কি নাম তোমাৰ? শুনো কিমান দিনৰ পৰা কৰি আছে এইবিলাক কাম? নাই মই আহিছোঁ ক'ত ঘৰ তোমাৰ? মোৰ ইয়াৰ নহয় ক'ত ঘৰ? নলবাৰী নলবাৰী। মোৰ পেহী ঘৰ হয় মই ইয়াত আহিছোঁ কি নাম পেহীৰ কি নাম? পেহী ঘৰত আহিছোঁ আৰু আহিলে মানে ইয়াত বহি আছোঁ তাৰপিছত কিবা সিহঁতে দুটা আহিছে আহিলে মানে মোক ঠিক কৰিব দিছে পেহীৰ কি নাম? প্ৰথমবাৰত আহিছে আহি কেনে গুচি গৈছে মই বহি আছোঁ বজাৰ কৰিব ওলাইছোঁ আৰু মোক আহি কেনে সিহঁতে দুটাই আহিলে মানে প্ৰথমত আহিলে জোৰ জবজ কৰিছিলে দুটাই তাৰ নেক্সট বাৰ আহিলে আহি কেনে আকৌ কিবা আনিছে আনিলে মানে পইচা কিমান পইচা লৈ পেলাই কৰা? মই নাজানো কি হৈ আছে ইয়াত? কি হৈ আছে মানে চাওক 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 অলপ বাহিৰ লওক। কি হৈ আছে ইয়াত মানে? বাইদেউ ঘৰৰ অ'নাৰ আপুনি নেকি? ঘৰৰ আপুনি অ'নাৰ? ঘৰৰ অ'নাৰ আপুনি নেকি? নহয় নহয় বেলেগ বেলেগ ইয়াত কি হৈ আছে? ইয়াত কি হোৱা দেখিলে জানো কি হৈ আছে ইয়াত? এই ছোৱালীজনী কিয় লেংকাই পেলাই সোমাই গ'লে দৌৰ মাৰিলে কিয়? ওলাই আহকচোন আপুনি, ওলাই আহক। তেজপুৰত নাৰীদেহ ব্যৱসায়ী চক্ৰ। উল্লেখ্য যে শোণিতপুৰ জিলাৰ সাংস্কৃতিক নগৰী ৰূপে খ্যাত তেজপুৰ চহৰখন বৰ্তমান নাৰী দেহৰ ব্যৱসায়ীকে ধৰি বিভিন্ন অনৈতিক কাৰ্যকলাপেৰে ভৰি পৰিছে। তেজপুৰ চহৰখনৰ অলিয়ে গলিয়ে এনেকুৱা নিৰ্লজ্জ কৰ্মৰ বাবে সমাজখন বদনামৰ ভাগি হ'বলগীয়া হৈছে। ইতিমধ্যে আজিৰ এই অভিযানটো তেজপুৰৰ বিশ্বজিৎ বৰাপথৰ ৰঞ্জিত শইকীয়া নামৰ ব্যক্তিজনৰ এটা ঘৰ ভাড়া দিছিল জোনালী হাজৰিকা নামৰ এগৰাকী মহিলাক। উল্লেখ্য যে এই দালাল জোনালী হাজৰিকা নামৰ মহিলাগৰাকীয়ে কেইবাদিনৰ পৰা এনে ঘৃণনীয় কাণ্ড কৰি আহিছে আৰু লগতে তেখেতে বিভিন্ন স্থানৰ পৰা ছোৱালী মহিলালৈ এনে কামত লিপ্ত কৰে বুলি স্থানীয় ৰাইজৰ অভিযোগ। ইতিমধ্যে কেই ঠাইত উপস্থিত হৈ গৈ আমাৰ সাংবাদিক আৰু পোহৰলৈ অহাৰ অৱস্থাত সেই মুহূৰ্ততে জোনালী হাজৰিকা আৰু তেওঁৰ লগত থকা কেইবাগৰাকীও মহিলাই সেই স্থানৰ পৰা পলায়ন কৰে আৰু উপস্থিত থাকে এগৰাকী নলবাৰী মহিলা আৰু তেখেতে মিছা মন্তব্যৰে সংবাদ মাধ্যমৰ আগত নিজৰ পেহীৰ ঘৰত অহা বুলি কয়। নগা এদিন সকলো ভাইটি পাইছে নেকি না দেখিছিলা এদিন আজি গৈছে বহুদিন থাকিলে এইটো গুৱাহাটীতে আহিছে। কি কয়? এইটো গুৱাহাটীতে আহিছে। গুৱাহাটী আচ্ছা। ৰাজমাতি বা লালমাতি কেন্দ্ৰত নেকি বোৱাৰী নেকি? নহয় ছোৱালী হয়। যাবা না পইচাটো দিয়া পইচাটো পাছত দিলে নহ'ব। পাছত দি আগত পইচা দি আছোঁ, এতিয়াইতো দিম মই ভৰি কৰাৰ পিছত দি আছোঁ। আগত পইচা আগত ছোৱালী এতিয়া প্ৰশ্ন হয় যে প্ৰকৃততে এইবোৰ কি বেহা চলি আছে অসমত? এনেকুৱা বেহাৰ কাৰণে সমাজৰ নাৰী সুৰক্ষিত নোহোৱা হৈছে। ভাড়া দিয়াৰ মালিক ৰঞ্জিত শইকীয়াও কিয় পলায়ন কৰিলে? যদি এনেকৈ আগৰ পৰা হৈ আছিল তেন্তে মালিকে কিয় উচিত ব্যৱস্থা নললে এই জোনালী হাজৰিকাৰ ওপৰত? কিয় শোণিতপুৰ জিলাৰ আৰক্ষীয়ে উচিত ব্যৱস্থা নললে এই জোনালী হাজৰিকাৰ ওপৰত? কিয় শোণিতপুৰ জিলাৰ আৰক্ষীয়ে এনেবোৰ কাৰ্যত উচিত পদক্ষেপ নলয়? আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত থকা অৱস্থাত তেজপুৰ চহৰত নাৰীদেহ ব্যৱসায়ী কাঠফুলৰ দৰে ফুলি উঠাত আৰক্ষী প্ৰশাসনৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
আজি বহু দিনৰ পৰা নাৰী দেশৰ ৰমৰমীয়া ব্যৱসায় চলি থকা বুলি গোপন সূত্ৰৰ গ্ৰাহকৰ বেশত যোৱা আমাৰ এজন সাংবাদিকৰ লগত ঘৰটোত অসংযত অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় গুৱাহাটীৰ এগৰাকী মহিলা। শুনকচোন এওঁৰ মন্তব্য। চাওঁ মানে চাওঁ কি নাম তোমাৰ? কি নাম তোমাৰ? শুনো কিমান দিনৰ পৰা কৰি আছে এইবিলাক কাম? নাই মই আহিছিলোঁ ক'ত ঘৰ তোমাৰ? মোৰ ইয়াৰ নহয় ক'ত ঘৰ? নলবাৰী। নলবাৰী? মোৰ পেহী ঘৰ হয়, মই ইয়াত আহিছোঁ। কি নাম পেহীৰ? কি নাম? পেহী ঘৰত আহিছোঁ আৰু আহিলে পিনে ইয়াত বহি আছোঁ। তাৰপিছত কিবা সিহঁতে দুটা আহিছে, আহিলে পিনে মোক হেৰি কৰিব দিছে। পেহীৰ কি নাম? প্ৰথমবাৰত আহিছে, আহি কেনে গুচি গৈছে। মই বহি আছোঁ, বজাৰ কৰিব ওলাইছোঁ আৰু মোক আহি কেনে সিহঁতে আহিলে পিনে প্ৰথমত আহিলে জোৰ জবজ কৰিছিলে দুটাই। তাৰ নেক্সট বাৰ আহিলে, আহি কেনে আকৌ কিবা আনিছে, আহিলে পিনে পইচা কিমান পইচা লৈ পেলাই কৰা? মই নাজানো। নাই মই আহিছিলোঁ পেহী ঘৰত আহিছোঁ, আছোঁ পেহী ঘৰত কালি আহিছোঁ। তাৰপিছত আজি দুজন আহিছে, প্ৰথমত আহি কেনে গুচি গৈছে। মই নাজানো মই এই বিষয়লৈ কিয় আহিছে। মইতো যি দুজন আহিছে দেখিছেই, মই ভিতৰতে সোমাই আছোঁ। আপোনাৰ নাম কি? চুনু। পেহীৰ নাম কি? পেহীৰ নামটো কিবা গম পাইছে নহয় কি? নহয় আপুনি পেহীৰ নামটো কওক। জোৰাণলে কি কয়? আপুনি পেহীৰ নামটো ভালকৈ নাজানে তাৰমানে। আপোনাৰ নলবাৰীত ঘৰ নেকি? এইটো তেজপুৰৰ কোন জেগা? কাৰ? এইখন তেজপুৰৰ কি ঠাই? মই চিনি নাপাওঁ, মই আজি প্ৰথমবাৰ আহিছোঁ। পেহী ঘৰলৈ চিনি নোপোৱাকৈ আহি গৈছে? নাই পিছত মোক এড্ৰেছটো দিছিলে, আচ্ছা আহিছোঁ। ইয়াৰ কিমান এড্ৰেছটো ছোৱালীয়ে কাম কৰে? মই দেখা নাই। আপুনি বৰ্তমান অকলে আছে? মই কালি সন্ধিয়া সময়ত আহিছোঁ। কালি সন্ধিয়া আহিছে আৰু ইয়াত আপুনি মানে আপুনি অকলে কাম কৰে তাৰমানে? মইতো কাম কৰাই নাই, কি কাম কৰিম মই? মই আহিছোঁ পেহী ঘৰ বুলি আহিছোঁ, মইতো বেলেগ বুলি অহা নাই। আৰু মইতো নাজানো ন এইবিলাক কিবা কি হয় কি নহয়। মই আহিছোঁ, মই পেহী ঘৰত আহিছোঁ। পেহীয়ে কৈছে, মই কৈছোঁ যে পেহী মোৰ এনেকুৱা তেনেকুৱা প্ৰব্লেম হৈ আছে আৰু পেহীক মই পইচা ধাৰ খুজিছোঁ। পেহীয়ে মোক ধাৰ দিম বুলি কৈছে। তাৰপিছত মই কৈছোঁ মোক পইচাটো দিব। তাৰপিছত কৈছে দিম দে আহিবি। সেইকাৰণে মই আহি গৈছোঁ। আৰু এতিয়া আপোনাক পেহীয়ে পইচা দিছে? পেহীয়ে পইচা দিম বুলি কৈছে। মই কালি যাম বুলি কৈছোঁ ঘৰত। মই কালি যাম বুলি কৈছোঁ, মই একদিনৰ কাৰণে আহিছোঁ। নলবাৰী কোন জেগাত ঘৰ আপোনাৰ? নলবাৰী মেইন টাউনতে হয়। আৰু মেইন টাউনতে ঘৰ আপোনাৰ? কি হৈ আছে ইয়াত? কি হৈ আছে মানে চাওঁ অলপ ভাত লওক। কি হৈ আছে ইয়াত মানে? বাইদেউ ঘৰৰ অনাৰ আপুনি নেকি? ঘৰৰ আপুনি অনাৰ? ঘৰৰ অনাৰ আপুনি নেকি? নহয় নহয়, বেলেগ বেলেগ। ইয়াত কি হৈ আছে? ইয়াত কি হোৱা দেখিলে জানো? কি হৈ আছে ইয়াত? এই ছোৱালীজনী কিয় লেংকাই পেলাই সোমাই গ'লে দৌৰ মাৰিলে কিয়? ওলাই আহকচোন আপুনি, ওলাই আহক। ন চিন্তাৰে ন পৰিকল্পনাৰে সকলোতকৈ অলপ পৃথকভাৱে আপোনালোকৰ মাজলৈ দা তেজপুৰ সত্যৰ